ধুই আজি ৰেডি এটা জেগাত যাবলৈ। জেগাটো হৈছে বৰভাগ কুমাৰকুছি। চাহ তাহ খাই ফুল ৰেডি হৈ এতিয়া যাব ওলাইছোঁ বেতালদাৰ ঘৰত। বেতালদাৰ ঘৰটো গমেই পায় সকলোৱে, বৰভাগ কুমাৰকুছি। তাকে লিগান যাই আছোঁ ৰ'ব। পানী দিনে দিনে বাঢ়ি আছে, বহুত বাঢ়ি আছে পানী। অলপ গাড়ীখনত তেল ভৰে আৰু ৰাওনা হ'ম এদিন। আহি বেতালদাৰ ঘৰ পামেই আৰু অলপ জেগা গেলি ফাইনেলি পায়ে যাম। আহি ফাইনেলি লগ পালোঁ বেতালদাক। আজি ঘৰতে আছে, অলপ আগতে ভিডিঅ' বনাই ঘৰত আহা বুলি ক'লা। লাগ পাম বুলি ভবা নাছিলোঁ, কিন্তু লাগ পালোৱে। লাগ পাই অলপ কথা বতৰা পাতিলোঁ, পাতি এতিয়া ডাইৰেক্ট যাম আৰু এটা জেগাত। সেইটো জেগাত গ'লে আপোনালোকে গম পাব ৰ'ব। বেতালদাহঁতৰ ঘৰৰ পৰা আৰু অলপ বেছি দূৰ নহয়, 6-7 কিলোমিটাৰমান যাব লাগিব। বেতালদাক বাই বাই দি আৰু ৰাওনা হ'লোঁ। যিটো জেগাত যাম বুলি কৈছোঁ সেইটো হৈছে হ'ল, আপোনালোকে গমেই পাব দেখা পালি, ৰাকেশ দাৰ তাকে আহিলোঁ। ৰাকেশ দাই ভিডিঅ' বনাই থাকে ইয়াতে খাদ্য চিৰিজৰ। আহি খাদ্য চিৰিজৰ ভিডিঅ'তে লাগাল গ'লো। মাহে 1 তাৰিখৰ পৰা 5 তাৰিখ বা 6 তাৰিখৰ ভিতৰত ৰাকেশ দাই খাদ্য চিৰিজৰ ভিডিঅ' বনাই থাকে। ৰাকেশ দাৰ লগতো অলপ কথা পাতিলোঁ। পুখুৰীৰ পাৰত বঢ়িয়াকৈ ইয়াতে খানা চানা বনাই ভিডিঅ' চিডিঅ' কৰি। এইটো পুখুৰীটোৰ পাৰতে ইয়াতে খানা চানা খাই ভিডিঅ'গিলা বনাই থাকে। ৰাকেশকো লগ পাই ভাল লাগিল। এতিয়া ঘৰত যাওঁ আৰু।